इनके लागे ही ना पाए ओए कोसे दिला क्या हमारी ले जाओ नमस्कार भाई बंधु मोर नाम भास्कर वेलकम टू माई यूट्यूब चैनल लाइफ एंड जार्नी रातिपुवा अलप मर्निंग वॉक কৰিব আহিলো ৰাস্তাৰ ফালে তো এটা আমাৰ ওচৰৰে তিনি ঠাই মজা লাগছে আহি ফ্ৰেছ হাৱা চলাই আছে ৰাতিপুৱা বঢ়িয়া লাগি আছে খোজকাঢ়ি গাড়ী বহুত দিন পাছত আমি ৰথিনদাৰ লগত মৰ্নিং ৱাক কৰি আহিলোঁ বহুত দিন পাছত মই সদায় আগতে মৰ্নিং ৱাক কৰিছিলোঁ আজিকালি মোৰ উঠাই নহয় উঠোঁ নহয় ঘৰত উঠোঁ সোনকালে সোনকালে উঠোঁ কিন্তু ওলাব ওলাই বৰ্তমান 5:30 বাজিল আৰু ঘৰত মই জাষ্ট আহি পালোঁ আমাৰ মায়ে এইকেইটি কাপোৰ পিন্ধি থ'ব লাগছে এইটো কি আৰু লেপেৰোৱাৰ কাম নাই এখন বাবা উঠে আমাৰ উঠি আছা তো এনেকৈ তেৰা হৈ ঘুমাই আমি ৰাতিপুৱা ডেইলি বাবা আৰু মই এনেকৈ থাকোঁ আমি দুইজনে ৰাতিপুৱা বহুত টাইম খেলি থাকোঁ মই ভাল লাগে না অলপ পিছতে আমাৰ ভাতিজা আহিব ভাতিজা অহাৰ টাইম হৈছে তাই আহে আৰু এক চাবা আহে ৰাতিপুৱা উঠিয়ে তাই এক চাবা আহে ডেইলি তাৰপিছত কলা চুৰবা খুজিব লৈ যাব খুজিব আজিকালি অলপ মানে কি বাবা অলপ ইফাল ইফাল কৰিব পৰা হৈছে মানে উল্টিব পৰা হৈছে আৰু গোটেই বিছনাখনত মানে এক জেগাত সোমাই নাথাকে সি ইদি ইফালে একবাৰ মুখ হৈ সোমাই থাকিব ইফালে একবাৰ বুক হৈ সোমাই থাকিব উল্টি থাকিব মানুহটা দুই ভাই দুইটা বহি আছে কি লগাইছে মুখখন তাৰ হালধি দিছে কাই দিল হালধি দুজনে দিছা দে ঠিকে আছে চাং 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 ঐ হালধি লগাইছে চাং মুখখন কেনেকা হৈছে হালধি লগাইছে দিলা পাৰবা কৈছ মোক ক'ত আছে দিলা এতিয়া দিলাটা পাৰবা কৈছ তাহোকে নাই কলো মাখাকে কি করলে কলো মাখা কাটা নাই দে এনকে লাগে না পা কারণ টুল আনবা লাগবো টুল আনিয়া যেটা পারবা লাগবো এখান দিয়ে লাগ না পায় দিলাটা হ্যাঁ কিছু দিছে র যাই আছো র দিলা পারবো দেখি দিলা খাব বিরাট মা আর হচ্ছে দিলা হচ্ছে দিলা দিলা খাব লাগবো আজি দিলা খাব লাগবো আমার মুরগির ছানা আর মাইকাটা মানে এতে থাকে এইখিনিতে থাকে তো ভালো হয় আর বেলেগ ফালে ঘর আছে একটা কিন্তু তাতে নাথাকে এতে থাকে কিয় বা এতে ভাল পাই থাকবা নাজানো তো এইখিনি ধুবাও ভাল হয় যেনিবা পানী মাৰিলে গুচি যায় এইকেইটা ছানা এটা নহয় এই দুটা নহয় আৰু এটা বেলেগ আছে এই দুটা নহয় এটা বেলেগ আছে তাতে মোটামুটি 8টামান ছানা আছে এই দুটা নহয় এই দুটা বেলেগকৈ থাকে হা 9টা ছানা আছে 9টা এই দুটা বেলেগকৈ থাকে কয়টা ছানা আছে 9টা আছে একটা মুরগি 9টা একটা মুরগি 2টা আর একটা মুরগি 3টা হয় হয়কেইটা কি হৈছে বাকী 12টা ওলাইছিল 12টা 9টাত থাকাটা 12টা ওলাইছিল 3টা কুকুৰে খাইছে আৰু 2টা থাকাটা বোধহয় 60টা ওলাইছে 60টা সব কুকুৰে খায় সেইকাৰণে এতে থাকিলে মানে কুকুৰে অলপ নাপায় সিফালে থাকিলে লাইট থাকে না ৰাতি কুকুৰে খায় না কি খায় আৰু বাকী কলডাল এইডাল যিডাল মই পাৰলোঁ এইডাল কলো La kilo 300, la haces 820. 820 টাকা পাওয়া গেছে, খালি মাছ আছে। কত টাকা আর ওইলা ওইটা যুক্ত সমান হয় এইটি ডিমা নাকি এইটি পেডি ললো 10 টাকার আর এটা মাছ পেডিটা এক্সট্রাকে কিনে ললো আর এক্সট্রাকে পেডি খাই মই বিরাট ভাল পাওঁ তো বাজাৰৰ পৰা পানীলাও আনিলোঁ মই ওচৰতে এখন দোকান আছে তাতে দেখা পালোঁ সৰু সৰু পানীলাও আছে তো লৈ আহিলোঁ সেইটো দিলাটো ৰাতিপুৱা পাৰিছোঁ দেখিছে আপোনালোকে
তো সেইটো আজি দিলা ভাজি, পানীলাও আৰু মাছৰ চব্জি আৰু পেডি ভাজি হ'ব, খাব লাগিব পেডি ভাজিটো। তো এইখিনি আমাৰ দুপৰীয়াৰ খানা হ'ব আজি। চাই থাকক আপোনালোকে, আৰু চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰিব খোজে ছাবস্ক্ৰাইব কৰিব, মাজে মাজে এনেকুৱা ভিডিঅ' মই দিয়ে থাকিম। আজি হ'লে ভাতটা ভাল হোৱা নাই নেকি, কিয় লাষ্টত ভাত খালে এনেকাই হয়। এতিয়া মোৰ লাষ্টৰ ভাত বৰ্তমান 4টা বাজে আৰু মই বহুত দেৰিকৈ আহিলোঁ। মোৰ লাষ্টত কুকাৰৰ লাষ্টৰ ভাত সদায় এনেকা হয়। প্লাছ পানীলাও মাছ আছে এইটোৰ ভিতৰত, পেডি ভাজা, আলু ভাজা আৰু দিলা ভাজা। তো মই এখন খাম, যি পাইছোঁ তাকে খাম, আৰু যি লিখা আছে মোৰ কপালত দানে দানে পে লিখা হে খানে वाले का नाम। এই দিছে মোক ভাত, এটা মই খাম এবাৰ বঢ়িয়া। বৰ্তমান 6টা বাজিল, মই খাই বৈ দোকানত আহি বহি আছোঁ। ভাতটা অলপ টাইট হৈছিল যদিও ইমানো বেয়া হোৱা নাই, খাবা ভালেই হৈছে। মানে পানীলাও দিয়াৰ পিছত ঠিক হৈ গৈছে, চব অ'কে হৈ গৈছে। বাকী যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব পাৰে, বাকী শ্বেয়াৰ কৰিব পাৰে, বাকী চেনেলটো যদি ভাল লাগে ছাবস্ক্ৰাইব কৰিব পাৰে। বাকী এয়ে আৰু, লিভ ইয়ৰ লাইফ, লিভ ইয়ৰ ড্ৰিম, বুম, বাই।